ফ্ৰেণ্ডসকল একাংশ প্ৰাৰ্থীৰ বাবে বহুতে এটা ভাল খবৰ আহিল তো উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা ৰায় প্ৰদান তো কোনসকলৰ বাবে বহুতে ভাল খবৰ মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম তো আপোনালোকে নিশ্চয়কৈ সবে জানে সাগে যে 2005 বৰ্ষৰ আগত অৰ্থাৎ 2003 বা 2002 বৰ্ষত আপোনালোকে নিশ্চয়কৈ জানে যে সৰ্বশিক্ষাৰ ফালৰ পৰা SSAৰ ফালৰ পৰা কিছুমান ছাৰ বাইদেউক যেটো ক শ্ৰেণী অৰ্থাৎ প্ৰাথমিক শ্ৰেণীত ঠিকা ভিত্তিকভাৱে 11 মাহ কিছুমানক 9 মাহৰ বাবে নিযুক্তি প্ৰদান কৰিছিল আৰু কালক্ৰমতো তেখেতসকলে ভালে কেই বছৰমান চাকৰি কৰিবলৈ সক্ষম হৈছিল কিছুমানৰ মানে এক্সটেন্ড হৈছিল এক্সটেন্ড হৈ কিনে তেওঁলোকে কিছুমানে 3 বছৰ 4 বছৰ 5 বছৰ এনেকুৱা মানে বিভিন্ন জনে এনেকুৱা চাকৰি কৰিবলৈ সক্ষম হৈছিল আৰু কালক্ৰমত তেখেতসকলৰ চাকৰি মানে নহোৱা হল বা তেখেতসকলক বঞ্চিত কৰিলে আৰু সেই সময়ত পুনৰবাৰ তেখেতসকলে মানে আবেদন কৰিলে অসম চৰকাৰৰ ফালৰ পৰা যে আমাক নিযুক্তি পুনৰাই দিব লাগে কিয়নো আমি বহু কেই বছৰমান চাকৰি কৰি আছিলো সৰ্বশিক্ষাৰ অধীনত গতিকে আমাক নিয়মীয়া কৰিব লাগিব তেখেতসকলে পুনৰাই অসম চৰকাৰৰ অধীনস্থ হৈছিল যে আমাক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আমাক পুনৰাই নিযুক্তি প্ৰদান কৰিব লাগে তেখেতসকলে তো মানি লোৱা নাছিল আৰু এনেকৈ মানে হাইকাজিয়া কৰি থাকোতে আন্দোলন কৰি থাকোতে অসম চৰকাৰৰ ফালৰ পৰা এটা মানে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে যে বিশেষ টেট অনুষ্ঠিত কৰা হ'ব যিসকলে বিশেষ টেটত পাছ কৰিব পাৰিব তেখেতসকলক পুনৰাই চাকৰি দিয়া হ'ব তো তেখেতসকলৰ কাৰণে যোৱা অক্টোবৰ মাহত বিশেষ টেট অনুষ্ঠিত কৰিছিল আপোনালোকে নিশ্চয়কৈ জানে সাগে তো সেই বিশেষ টেটত তো কেৱল কিছুমান ক্যান্ডিডেটছে পাছ কৰিবলৈ সক্ষম হৈছিল আপোনালোকে জানে অলমোস্ট 700 তো আপোনালোকে নিশ্চয়কৈ জানে তো এতিয়া বাকি ক্যান্ডিডেটছবোৰে পুনৰাই মানে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে যে আমি টেটত পাছ কৰিব পৰা নাই যেহেতু টেটৰ কোৱেশ্চন পেপাৰ হাৰ্ড আহিছিল তো আমাক টেট সেট নাই আমাক পুনৰাই নিযুক্তি দিবই লাগিব তেনেকুৱা মানে ন্যায়ালয়ৰ কাক চাপিছে আৰু সেই মৰ্মে সেই ন্যায়ালয়ৰ ফালৰ পৰা মানে ৰিসেন্টলি মানে শেহতীয়াভাৱে এটা ভাল খবৰ আহিছে বুলি ক'ব পৰা যায় আৰু সেই ভাল খবৰটোই মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু সেই পেপাৰখনত কি লিখিছে এইখিনি কথাই মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই দিছো তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব তো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয়কৈ স্ক্ৰীনত চাব পাৰিছে যে নিযুক্তিৰ পৰা বঞ্চিত সংযোগী শিক্ষাকৰ্মী সৰ্বশিক্ষাত আবেদনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ হয় তো কি কৈছে যে প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি দিয়া সন্দৰ্ভত অসম সৰ্বশিক্ষা অভিযান মিছন সঞ্চালকৰ ওচৰত নতুনকৈ আবেদন দাখিল কৰাৰ বাবে সংযোগী শিক্ষা কৰ্মীসকলক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বহুকেইজন প্ৰাৰ্থীয়ে দাখিল কৰা 4247/2022 নম্বৰৰ লেখ আবেদনৰ অলপতে শুনানি লৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমিৰৰ এজনীয়া বিচাৰপীঠে এই অনুমতি প্ৰদান কৰে ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সংযোগী শিক্ষা কৰ্মীসকলে নতুনকৈ দাখিল কৰিবলগীয়া আবেদনৰ লগত আদালতৰ এই নিৰ্দেশনাৰ প্ৰতিলিপি লেখ আবেদনৰ প্ৰতিলিপি আৰু ইয়াৰ লগত সংলগ্ন নথিপত্ৰ গাঁঠি দিব পাৰিব এনে আবেদনৰ ভিত্তিত সৰ্বশিক্ষা অভিযান মিছন কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব পাৰিব বুলি ৰায়ৰ প্ৰতিলিপিত উল্লেখ কৰে ন্যায়ালয়ে তো ফ্ৰেণ্ডসকল যেটো মানে সংযোগী শিক্ষাকৰ্মীসকলে নিযুক্তিৰ পৰা যিবিলাকে বঞ্চিত আছে তেখেতসকলক সৰ্বশিক্ষাৰ যেটো চাকৰি ওলাই আছে তাত আবেদন কৰাৰ সুযোগ দিব বুলি ইতিমধ্যে আমি জানিব পাৰিছো তো এইটোৱে বহুত এটা ভাল খবৰ বুলি ক'ব পৰা যায় কিয়নো বহুতেই মানে হতাশাত ভুগি আছে যে আমি আৰু চাকৰি নেপাও বহুতেই আশা বাদ দিছে ইয়াৰ ভিতৰতে বহুতৰ এজ উকুলি গৈছে মানে বহুতৰে বহুত ধৰণৰ কিছুমানৰ সমস্যা মানে জৰ্জৰিত হৈ আছে তো এতিয়া কি হ'ব মানে পৰৱৰ্তী সময়ত কি কৰে অসম চৰকাৰে হেয়া লক্ষণীয় হ'ব তো আশা ৰাখিছো অসম চৰকাৰে মানে এই সকল ছাৰ বাইদেউৰ এটা ভাল আশাৰ বতৰাই কৰি আনিব বুলি জানিব পৰা গৈছে তো এইখিনি আছিল আজিৰ আপডেট তো যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনত প্ৰেছ কৰি নটিফিকেশনটো অল অপচনত ৰাখি দিব আৰু যাতে মই এনে ধৰণৰ কোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ সক্ষম হয় তো ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ